এনেধৰণে গছপুলিটো ৰুই কেৱল মাত্ৰ তেওঁলোকে ফেচবুকত পোষ্ট এটা দিয়ে আৰু পোষ্টটো দিয়াৰ পিছত আচলতে তেওঁলোকে পাহৰি যায় যে গছপুলিটো ভালে আছে নে বেয়া আছে, সেই বস্তুটো তেওঁলোকে পাহৰি যায়। আচলতে কেইদিনমান আগত আপোনালোকে গমেই পাইছে কেনেধৰণৰ সূৰ্যৰ তাপ বৃদ্ধি পাইছিলে। ইয়াৰ মূলত কাৰণটো সকলোৱে যেতিয়া ফেচবুকত লিখি আছিল যে সূৰ্যৰ তাপ বৃদ্ধি হোৱা একমাত্ৰ কাৰণ হৈছে ডাঙৰ ডাঙৰ গছসমূহ কাটি পেলাইছে, পৰিৱেশ আমি ধ্বংস কৰিছোঁ, বন ধ্বংস কাৰ্য চলাইছোঁ। গছপুলিটো ৰুই আজিৰ দিনটোত আপুনি যদি বাদ দিয়ে, পাহৰি যায়, তেনেহ'লে নহ'ব, বা ফেচবুকত পোষ্ট এটা কৰিলে নহ'ব। গছপুলিটো ৰোৱাৰ পাছত কেনেদৰে গছপুলিটো আপুনি ডাঙৰ কৰিব পাৰিব, প্ৰতিপালন কৰি কেনেদৰে ডাঙৰ কৰিব পাৰিব, সেই বস্তুটো আপুনি চিন্তা কৰিব লাগিব। আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস, সকলোৱে জানে পৰিৱেশ চিৰসেউজ কৰি ৰাখিবলৈ, লগতে প্ৰকৃতি সুন্দৰ কৰি ৰাখিবলৈ প্ৰত্যেকটো ঠাইত লোকসকলে গছপুলি ৰুৱে, লগতে ছাত্ৰ ছাত্ৰীসকলেও গছপুলি ৰুৱে। বিশেষকৈ বিদ্যালয়সমূহত দেখিবলৈ পোৱা যায়। এটাই মূল কাৰণ, প্ৰকৃতি পৃথিৱীখন চিৰসেউজ হ'ব লাগে, খুব সুন্দৰ কৰি ৰাখিব লাগে, আৰু তাৰ বাবেই তেওঁলোকে এনেধৰণৰ ব্যৱস্থা হাতত লৈছে। আজি বিদ্যালয়খনত 55জোপা পুলি দিছোঁ মোৰ নিজা খৰচত। হয় হয়, কি ক'ব আচলতে যে প্ৰকৃতি সেউজীয়া হ'ব লাগে, পৃথিৱীখন ধুনীয়াকৈ থাকিব লাগে। হয়, তাৰমানে বাটেদি যাওঁতে চাইছোঁ ইমান ডাঙৰ আহল বহল ফিল্ড, খেলপথাৰ আছে, তথাপি মানে ল'ৰা ছোৱালীবিলাকে ইমান গৰমত ইহঁতে অলপ ছাঁ নাপায়। হয়, ভাবিছোঁ গছপুলিখিনি দিলে শিক্ষক সমাজেও ছাত্ৰ ছাত্ৰীসকলেও মানে আপোনাৰ ছাঁত অন্তত জিৰণি ল'ব পাৰিব। আৰু এইগৰাকী হৈছে ব্যক্তি, তেওঁ বিদ্যালয়খনত আজি কেইবাটাও গছপুলি তেওঁ দান কৰিছে। লগতে গছপুলিটো কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ বাবে তেওঁ ফেঞ্চিং দিছে, আৰু ফেঞ্চিংসমূহ মই ইতিমধ্যে দেখুৱাইছোঁ। ফেঞ্চিঙৰ ব্যৱস্থা কৰি দিছে, সেউজীয়া ফেঞ্চিং, নেটৰ ব্যৱস্থা কৰি দিছে, যাতে গৰু ছাগলীয়ে যাতে এই গছপুলিটো, যিটো গছপুলি আজি ৰোৱা হ'ব, সেই গছপুলিটো খাব নোৱাৰে, গৰু ছাগলীয়ে খাব নোৱাৰে, নষ্ট কৰিব নোৱাৰে। আচলতে বহুতো লোকে আজিৰ দিনটোত, বিশেষকৈ বিশ্ব পৰিৱেশ দিৱস দিনটোত বহুতো লোকে গছপুলি ৰুৱে, কেৱল মাত্ৰ তেওঁলোকে ফেচবুকত আচলতে কেৱল মাত্ৰ ফেচবুকত এনেধৰণে গছপুলিটো ৰুৱে, ৰুই কেৱল মাত্ৰ তেওঁলোকে ফেচবুকত পোষ্ট এটা দিয়ে, আৰু পোষ্টটো দিয়াৰ পিছত আচলতে তেওঁলোকে পাহৰি যায় যে গছপুলিটো ভালে আছে নে বেয়া আছে, সেই বস্তুটো তেওঁলোকে পাহৰি যায়। আৰু তাকে নকৰি এই যিজন ব্যক্তি, খাইৰুল ইছলাম নামৰ ব্যক্তিগৰাকীয়ে তেওঁ নিজাববীয়াকৈ প্ৰচেষ্টাত তেওঁ বিদ্যালয়খনৰ লগতে অঞ্চলটোৰ কেইবাটাও প্ৰান্তত আজি গছপুলি দিছে। গছপুলি দিয়াৰ লগতে গছপুলিটো সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁ বাঁহ আৰু ফেঞ্চিঙৰ ব্যৱস্থা কৰিছে, যাতে পৰিৱেশটো সেউজীয়া হয়, অঞ্চলটো সেউজীয়া হয়, আৰু যিটো বিশুদ্ধ বায়ু, যি আচলতে কেইদিনমান আগত আপোনালোকে গমেই পাইছে কেনেধৰণৰ সূৰ্যৰ তাপ বৃদ্ধি পাইছিলে। ইয়াৰ মূলত কাৰণটো সকলোৱে তেতিয়া ফেচবুকত লিখি আছিল যে সূৰ্যৰ তাপ বৃদ্ধি হোৱা একমাত্ৰ কাৰণ হৈছে ডাঙৰ ডাঙৰ গছসমূহ কাটি পেলাইছে, পৰিৱেশ আমি ধ্বংস কৰিছোঁ, বন ধ্বংস কাৰ্য চলাইছোঁ। তাৰ বাবে লোকসকলে লিখি আছিল কেইদিনমান আগত, আৰু সূৰ্যৰ তাপো যথেষ্ট বৃদ্ধি পাইছিল। আৰু সেই গতিকে আমি এতিয়া সচেতন হোৱাৰ সময় আহি পৰিছে, আমি পৰিৱেশটো কেনেদৰে ঠিক কৰিব পাৰোঁ, ভাল কৰিব পাৰোঁ, তাৰ সময় আহি পৰিছে। আৰু এনেদৰে যদি প্ৰতিগৰাকী ব্যক্তিয়ে আমাৰ সমাজখনত এজোপা এজোপা গছ ৰুই যায়, তেনেহ'লে দেখিব সূৰ্যৰ তাপৰ উষ্ণতা বৃদ্ধি পাব ধৰিছে, এই বস্তুটো নাইকিয়া হৈ যাব আৰু পৃথিৱীখন খুব সুন্দৰ হ'ব। গতিকে সকলোৱে ৰুওক, কেৱল গছপুলিটো ৰুলেই নহ'ব, গছপুলিটো কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে ফেঞ্চিং দিব লাগিব। কেৱল গছপুলিটো ৰুই আজিৰ দিনটোত আপুনি যদি বাদ দিয়ে, পাহৰি যায়, তেনেহ'লে নহ'ব, বা ফেচবুকত পোষ্ট এটা কৰিলে নহ'ব। গছপুলিটো ৰোৱাৰ পাছত কেনেদৰে গছপুলিটো আপুনি ডাঙৰ কৰিব পাৰিব, প্ৰতিপালন কৰি কেনেদৰে ডাঙৰ কৰিব পাৰিব, সেই বস্তুটো আপুনি চিন্তা কৰিব লাগিব। গতিকে সেই চিন্তাটো ইয়াত দেখিবলৈ পোৱা গৈছে বিদ্যালয়খনত, আৰু সেইকাৰণে আজি আচলতে আমি আহিছিলোঁ বিদ্যালয়খনত।